Hello viewers, আশা কৰো আপোনালোকৰ ভাল। এতিয়া যেহেতু ঠাণ্ডা পৰিছে, ভাবিলো এটা পিটিকা ৰেচিপি দিও। এতিয়া ঠাণ্ডাৰ দিনত আমি বিলাহী পিটিকা, আলু পিটিকা বা বেঙেনা পুৰা পিটিকা, জলফাই পিটিকা তেনেকুৱা ধৰণৰ বস্তুবোৰ খাই খুব ভাল লাগে। এতিয়া শিলঙতো খুবেই ঠাণ্ডা পৰিছে। দিনত অলপমান ৰ'দ থাকে যদিও সন্ধিয়াৰ পৰা অলপমান ঠাণ্ডা লাগি আহে আৰু। এতিয়া আজি মই ৰেচিপিটো সেইবাবে আগবঢ়ালো। ৰেচিপিটো হ'ল বেঙেনা বিলাহী পিটিকা। মই তিল দি বনাইছো। তিল বেছি দিয়া নাই, অলপমান দিছো 2 চামুচ। এতিয়া আহকচোন আমি পলম নকৰি ৰেচিপিটো লৈ যাওঁ। খুবেই ভাল লগা এটি ৰেচিপি। কেতিয়াবা সুধা ভাত এনে খাব মন নগ'লে এনেকুৱা ধৰণৰ পিটিকাবোৰ থাকিলে খুবেই ভাল লাগে। আৰু আপোনালোকে যদি মোৰ ৰেচিপিবোৰ ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া বলক আমি ৰেচিপিটো লৈ যাওঁ। মই বেঙেনা বিলাহী পিটিকা বনাবলৈ বেঙেনা 2টা লৈছোঁ মিডিয়াম সাইজৰ, আৰু বেঙেনাখিনি এনেকৈ মাজে মাজে কাটি লৈছোঁ যাতে পুৰিলে সোনকালে পুৰা যায়, ভিতৰখিনিও সিজি যায়। সেইটো কাৰণে এনেকৈ 2টা বেঙেনাই মই এনেকৈ কৰি লৈছোঁ। এতিয়া মই এইখিনি গেছত পুৰিম। এতিয়া এডাল ষ্টেণ্ডৰ ওপৰত মই এডাল ষ্টেণ্ড দিছোঁ আৰু এনেকৈয়ে মই বেঙেনাখিনি পুৰিব ধৰিছোঁ। 10-15 মিনিটমান লাগিব গোটেইখিনি বেঙেনা পুৰালৈ। বেঙেনা 2টা খুব ধুনীয়াকৈ পুৰি ল'লোঁ। এতিয়া মই ডাঙৰ বিলাহী 2টা পুৰি ল'ম। মই দেখাই আছোঁ কেনেকৈ পুৰিম। মই বিলাহীটো এনেকৈ পুৰিছোঁ। এখন চুৰি সোমাই লৈছোঁ বিলাহীটোত আৰু এনেকৈ পূৰা পুৰি দিম। স্কিনখন গুচাই দিম পিছত। এনেকৈয়ে 2টা বিলাহী মই পুৰি দিম। এতিয়া বিলাহী আৰু বেঙেনা ধুনীয়াকৈ পুৰা গ'ল, আৰু এতিয়া মই ইয়াৰে বাকলিটো গুচাই মই পিটিকা কৰি ল'ম। মই ধুনীয়াকৈ পিটিকা কৰি ল'লোঁ বেঙেনা আৰু বিলাহীখিনি, আৰু বাকীখিনি মই কি কৰোঁ মই দেখাই আছোঁ আপোনালোকক। এতিয়া মই ইয়াতে জলকীয়া 3টা কাটি দিলোঁ সৰু সৰু কৰি, চাইজ পিঁয়াজ এটা কাটি দিলোঁ, এতিয়া 1 মুঠা কাটি দিলোঁ। এতিয়া মেইন ইনগ্ৰিডিয়েণ্ট তিল 2 চামুচ তিল মই ৰ'ষ্ট কৰি লৈছিলোঁ। ৰ'ষ্ট কৰি পেলাই ড্ৰাই ৰ'ষ্ট কৰি মই গুড়ি কৰি লৈছিলোঁ। সেইখিনি মই 2 চামুচ দি দিম। 1 চামুচ আৰু 2 চামুচ, আৰু এতিয়া গোটেইখিনি এতিয়া নিমখ দিম। নিমখ দি আৰু সৰিয়হ তেল দিম আৰু গোটেইখিনি ভাল কৰি মিক্স কৰি দিম। মই ইয়াতে সৰিয়হ তেল দিম। 1 টেবুল স্পুন সৰিয়হ তেল দিলোঁ। এতিয়া সোৱাদমতে মই নিমখ দিলোঁ ইয়াতে, আৰু এতিয়া গোটেইখিনি ভাল কৰি মিলাই দিম। গোটেইখিনি ভাল কৰি মিলাই দিলোঁ, আৰু আমাৰ বেঙেনা বিলাহী পিটিকা হৈ গ'ল তিল দিয়া। খুবেই ভাল লাগে খাই। এতিয়া যিহেতু ঠাণ্ডা পৰিছে এনেকুৱা ধৰণৰ পিটিকাবোৰ খাই খুব ভাল লাগে। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে। যদি ভাল পালে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।